নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ অন্যটি ভিডিঅ'লৈ আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভাল আৰু আজি ৰাতিপুৱাই আজি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আপোনালোকক দিনটো দেখুৱাই যাম মই কি কৰোঁ গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক কেইদিনমানৰ আগতে ৰুইছিলোঁ এজোপা ফুল এয়া দেখিছে আৰু আজি যিহেতু ফুলিলে মনটো বহুত বেছি ভাল লাগিলে গতিকে আপোনালোককো দেখুৱাই দিলোঁ এতিয়া আমি ওলাই মেলি ৰেডি ইয়া দেখিছে আৰু আমি এতিয়া যাওঁ আমাৰ বেটি আজি আছে পলিঅ' তাই ঘৰত যেহেতু নাই গতিকে ভাবিছে আমাৰ ইয়াতে দি আছে ইয়াতে তাইক খুৱাই লৈ আহোঁ ন বেটি আমি ক'ত যাওঁ বেটি কৈ দিয়া আকৌ পলিঅ' খাবলৈ কৈ দিয়া আমি গৈ লওঁ তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ মিঠা মিঠা লাগিলে এখন স্কুলতে বেটিকেইটা পলিঅ' খুৱাই লৈ লওঁ ন বেটি কেনেকুৱা লাগিলে মস্তি এইফালে চাগৰ টেষ্টি লাগিলে বাহ দুদিন হ'ল আমি তিতা খোৱা নাই ভাবিছোঁ আজি অলপ তিতা বনাওঁ বুলি তাকেই ভাবিছোঁ অলপ গছৰ পৰা ছিঙো ৰ'ব আপোনালোককো দেখুৱাই দিওঁ কি তিতা বনাওঁ এইফালে লাগি আছে তিতা ফুল আপোনালোকৰ ফালে কি বুলি কয় জনাবচোন আমিতো তিতা ফুল বুলিয়ে কওঁ বাৰু এইফালে ওপৰতে কেইজোপামান লাগি আছে হ'লেও ছিঙিব পৰা যাব যদি ওখত আছে লৈ আহিছোঁ কেইপামান এয়া দেখিছে তিতা ফুল কেইপামান ছিঙি আনিছোঁ ইয়াৰে আপোনালোকক দুটা ৰেচিপি আপোনালোকক বনাই দেখুৱাম গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আজি বনাম আলু আৰু তিতা ফুলৰ এটা পিটিকা বনাম গতিকে আলুখিনি অলপ সময় সিজিবৰ কাৰণে দিছোঁ আৰু আলুখিনি সিজিবৰ কাৰণে আমি ইয়াতে অলপ নিমখ দি দিম নিমখ দিলে আলুখিনি অলপ সোনকালে সিজিব গতিকে এইখিনি অলপ সময় সিজিবলৈ দিম আৰু আলুখিনি আগতীয়াকৈ সিজাই লৈছোঁ কাৰণ আলুখিনি সিজিবলৈ অলপ সময় লাগিব আৰু এই ফুলখিনি সিজিবলৈ যিহেতু বেছি সময় নালাগে গতিকে আলুখিনি আধা সিজাৰ পিছত আমি তিতা ফুলখিনি আমি ইয়াত দি দিম তিতা ফুলখিনি আমি ঠাৰিৰ পৰা ধুনীয়াকৈ এৰুৱাই এইখিনি ভালদৰে ধুই ল'লোঁ আৰু এতিয়া আমি কেৰাহীত এইখিনি সিজিবৰ কাৰণে দি দিম আলুখিনি ইতিমধ্যে সিজি গ'ল আমি ইয়াত এতিয়া তিতা ফুলখিনি দি দিম এতিয়া অলপ সময় এইখিনি সিজিব দিব লাগিব এইফালে তিতা ফুলখিনি সিজাই আছোঁ পিটিকা বনাবৰ কাৰণে আৰু আনফালে আমি আৰু এখন কেৰাহী পাতি লৈছোঁ ইয়াত আমি বনাম কণী আৰু তিতা ফুল গৰম হৈ গ'ল আৰু এতিয়া দি দিছোঁ অলপ মিঠাতেল তেলখিনি গৰম হৈ গ'ল এতিয়া দি দিওঁ পিঁয়াজ আৰু জলকীয়া একেলগে দি দিছোঁ পিঁয়াজখিনি অলপ সময় সিজিবলৈ দিওঁ এতিয়া অলপমান হালধি দি দিছোঁ পিঁয়াজখিনিত এতিয়া ইয়াত তিতা ফুলখিনি দি দিম এতিয়া ভালদৰে লৰাই দিম অলপ সোৱাদ অনুযায়ী নিমখ দি দিছোঁ এইখিনি অলপ সিজিবলৈ দিম নিমখটো দিয়াৰ পিছত বেছি সময় নালাগে এইখিনি সিজিবলৈ এইখিনি এতিয়া সম্পূৰ্ণকৈ সিজি গ'ল আৰু আমি ইয়াত এতিয়া কণী দি দিম মই ইয়াত দুটা কণী ব্যৱহাৰ কৰিছোঁ কণী দিয়াৰ পিছত অলপ সময় এইখিনি সিজিবলৈ দিব লাগিব ভালদৰে মিহলাই লৈছোঁ ফুলখিনিৰ লগত এইখিনি মিহলাই দিয়াৰ পিছত এইখিনি দেখিছে আপুনি খুব ধুনীয়াকৈ সিজি গ'ল আৰু এতিয়া আমি এইখিনি নমাব পৰা হৈ গৈছে আলু আৰু তিতা ফুলখিনি যিখিনি আমি পিটিকা বনাবৰ বাবে আমি বইল কৰি ৰাখিছিলোঁ সেইখিনি এটা পাত্ৰত উলিয়াই ল'লোঁ আৰু ইয়াত দিব লাগিব আমি কেঁচা জলকীয়া আদা আৰু পিঁয়াজ কাটি থৈ দিছোঁ আমি ইয়াত পিঁয়াজ আদা আৰু জলকীয়াকেইটা ইয়াতে দি দিম যিহেতু আলুখিনি বইল কৰি থাকোঁতে আপোনালোকে দেখিছিলে মই তাত নিমখ দিছিলোঁ গতিকে এতিয়া মই বেছিকৈ নিমখ দিয়া নাই অলপ সোৱাদ অনুসৰি নিমখ দি দিছোঁ লগতে দি দিছোঁ অলপ কেঁচা মিঠাতেল তেল বেছিকৈ দিয়া নাই অলপ দিছোঁ এনেই কেইটুকমান গোন্ধটোৰ কাৰণে ইচ্ছা কৰিলে নিদিব পাৰে এতিয়া এইখিনি ভালদৰে আমি মিহলাই ল'ম এয়া আমাৰ তিতা ফুলৰ পিটিকা আৰু তিতা ফুলৰ লগত কণীৰ আঞ্জা বনাই ৰেডি সেয়া চাব পাৰে আৰু যিসকলে খাই নাই পোৱা এনেকৈ তেওঁলোকে এবাৰ বনাই খাই চাবচোন আৰু আজি আমাৰ এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু শেষত আপোনালোকে ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে যদি লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব